লংকাত ৰাৱণক যেতিয়া বধ কৰি অযোধ্যালৈ ঘূৰি আহিছিল সেই তেতিয়াৰ পৰাই দেৱালী উদযাপন কৰা ব্লগছ আৰু যিহেতু আজি দেৱালী আৰু সকলো ভাৰতবৰ্ষৰ আৰু সকলো অসমবাসীকে দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ চাকি বন্তি জ্বলাই আছে, আপোনালোকক দেখাই আছোঁ। কলগছত চাকি বন্তি জ্বলাই আছে আৰু দুটা কলগছ দিয়া আছে আৰু চাকি বন্তি জ্বলাই আছে, আপোনালোকক দেখাই দি আছোঁ। আৰু পিছফালে লাইট লগাইছোঁ, যিহেতু আজিকালি লাইট মানে চাইনিজ লাইটটো চলে আৰু জিলিক মিলিক অলপ ডেক'ৰেশ্যনৰ কাৰণে। মেইন আৰু চাকি বন্তিটো জ্বলাব লাগে কলগছ দি। মানুহজনে চাকি বন্তি কলগছ আৰু এইফালে লাইট লগাইছোঁ, আপোনালোকক দেখাই দি আছোঁ। আৰু মোৰ ছোৱালীজনীও আছে, তেজাশ্ৰী এইফালে চাকি জ্বলাই দিয়া। ধুনীয়াকৈ চাকি বাতি জ্বলাই আছোঁ। আৰু দেৱালীৰ সময় আৰু বৰষুণ দি আছে আৰু চাকি বাতি জ্বলাই আছোঁ, কিন্তু চাকি জ্বলোৱাৰ পিছত চাকিটো নুমি গৈ আছে, যিহেতু বতাহ দি আছে, এইফালে বৰষুণ দি আছে আৰু সেইটো কাৰণে চাকি বাতি জ্বলাই আছোঁ, নুমি আছে। কি চাগে ঠাণ্ডাৰ পেলাবৰ কাৰণে বৰষুণ বতৰটো এনেকৈ কৰি আছে, বৰষুণ দি আছে। তাৰমানে ঠাণ্ডা বতৰ আহিলেতো, শীতকাল আহিলে, সেইকাৰণে বৰষুণ দি আছে। আৰু বৰষুণটো তাৰমানে কি ঠাণ্ডা পেলাবৰ কাৰণে বৰষুণ দি আছে চাগে, সেইটোৰ কাৰণে ইমান আৰু ঠাণ্ডাও লাগি আছে, বতৰো ঠাণ্ডা। যিহেতু আজি মাফলাৰটো লগাই লৈছোঁ, মিচিং মাফলাৰ, ঠাণ্ডা হোৱাৰ কাৰণে জেকেট লগাই লৈছোঁ। আৰু যিহেতু চাকি বন্তি আজি দেৱালী কিয় মনা হৈছে, দেৱালী কিয়ৰ কাৰণে পতা হৈছে দেৱালী, সেইটোৰ বিষয়ে আপোনালোকক অকণমান মই ক'বলৈ চেষ্টা কৰিম। বৰষুণ বৰ বেছিকৈ হোৱাৰ কাৰণে গোটেই চাকি নুমি গ'ল আৰু বাৰান্দাতে গোটেইখিনি চাকি লৈ আনিলোঁ। তাৰমানে ইমানেই বৰষুণ পৰিছে, গোটেই চাকি নুমি যোৱাৰ কাৰণে চাকিখিনি সোমাই লৈ আনিলোঁ আৰু তাৰপিছত ঘৰৰ ভিতৰতে জ্বলাই দিছোঁ, বাৰান্দাতে জ্বলাই দিছোঁ। আপোনালোকক দেখাই দি আছোঁ মই চাকি। মোৰ ভঙা চিঙা ঘৰতো ধুনীয়াকৈ চাকিখিনি জ্বলাই দিছোঁ, নীতি নিয়মখিনি পালন কৰি যাব লাগিব। আৰু এইফালে আছে গোটেই চাকি, তাৰপিছত কুঁৱাটো জ্বলাই দিছোঁ চাকি। আৰু এইফালে বাৰান্দাটো আছে আৰু এইফালে লাইট চাইট অলপ ঝিলিক মিলিক লাইটটো লগাই দিছোঁ। আৰু কথাটো হ'ল দেৱালী তাৰমানে দীপাৱলী কিয় উদযাপন কৰা হয়। শাস্ত্ৰ মতে যেতিয়া শ্ৰীৰামে লংকাত ৰাৱণক যেতিয়া বধ কৰি অযোধ্যালৈ ঘূৰি আহিছিল সেই তেতিয়াৰ পৰাই দেৱালী উদযাপন কৰা হয়, দেৱালী পালন কৰা হয়। গোটেই ভাৰতবৰ্ষতে দেৱালী পালন কৰা হয় আৰু এতিয়ালৈকে পালন কৰে আৰু আমি পালন কৰি আছোঁ। সেই সময়ৰ ঘটনা আৰু শাস্ত্ৰৰ মতে আৰু সেই শ্ৰীৰামৰ আজি অযোধ্যালৈ ঘূৰি আহিছিল। ধুমধামেৰে গোটেই ভাৰতবৰ্ষতে দীপাৱলী উদযাপন কৰা হয়। আৰু সেয়েহে আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে মোক ভাল পাব, মোৰ ভিডিঅ'টো আজি ভাল পাব। আৰু যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ।